নমস্কাৰ বন্ধুসকল, হব জানো চেনেলৰ আজিৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম হৈছে বিপিন। মই বৰ্তমান ব্ৰতত আছোঁ। কি কাৰণে আছোঁ আপোনালোকক জনাম। তাৰ আগতে আমাৰ ইয়াৰ মোৰ লগতে আছে মোৰ ছোৱালী মুনমুন। আমাৰ এই হাই বুলি কৈ দিয়া দিনো। এয়া মুনমুন। আমাৰ এতিয়া বস্তু দুটামান বনাই আছে এমচিলৰ দ্বাৰা। এমচিলৰ পৰা এইখিনি কি বস্তু বনাই আছে দেখুৱাই দিছোঁ দেই ভিডিঅ'ত। এমচিলৰ পৰা মানুহ বনাই আছে। মানুহৰ জকাই হৈ গৈছে মানুহ বনাওঁতে। এতিয়া এমচিলৰ পৰা বনাই আছে। হোৱাগৈ নাই, আধা বনাইছে বোলে। চব বহি বহি কলম লৈ পেলাই আমাৰ মুনমুনে বনাই আছে। বৰ্তমান মই এইবিলাক যে ড্ৰেছবিলাক পিন্ধি আছোঁ আপোনালোকক জনাই আছোঁ। মোৰ এতিয়া মানে বিশেষকৈ আজি 9 দিনেই হৈছে। আমাৰ মানে বৰ্তমান মা ঢুকাইছে, সেইবাবে ব্ৰতত আছোঁ আৰু এইবিলাক ড্ৰেছ পিন্ধি আছোঁ। আৰু এতিয়া আমাৰ মুনমুনে এইবিলাক কামত লাগি আছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। খুচুৰা পইচা আছে নেকি, খুচুৰা পইচা আছে নেকি সুধি আছে। খুচুৰা পইচা মানে বিস্কুট খাব লাগে। খুচুৰা পইচা লাজ কৰিছে, খুচুৰা পইচাৰ কথা কোৱা। আমাৰ হোৱা ভাইটিক দেখুৱাই আছোঁ দেই। 1 মিনিট। এয়া আমাৰ ভাইটি। এয়া ভাইটি। ভাইটি মানে আকৌ আমাৰ খোলালি হয় দেই, ছোৱালী হয়। আৰু আমাৰ ৰাতি ব্ৰতৰ কাৰণে কলপাত কাটি থকা হৈছে। আৰু প্ৰভাত কলিতা আমাৰ লগৰ হয়, ওচৰৰে লগৰ মানে বন্ধু বুলিও ক'ব পাৰি, ভাইটি বুলিও ক'ব পাৰি। চিপ খাবি? চিপ কেই পেকেট আনিবি? ক'ৰ পৰা আনিবি? হা? সেইদিনা যে আনিছিলি 40 টকা তেল আনিব দিওঁতেনে গোটেই হেৰি লৈ আহিছিলি। এইটো কি বুলি কয়, সেইসোপা কি কৰিলি? সেই গোটা গোটা সেইসোপা হাজমোলাকেইটা তেল আনিব দিওঁতে 40 টকা সেয়া আনিছা। আকৌ দোকানলৈ যাবলৈ আমাৰ এই ধুনুৱে মুনমুনে লগ ধৰি আছে। গৈ দিবলগীয়া হ'ল দেই দোকানলৈ। চিপ খাবলৈ অট পালি। চিপ অ' দোকানী, আমাৰ ছোৱালীক চিপছ লাগে বোলে। অ' আহকচোন। আমাৰ ছোৱালী বৰ্তমান দোকান পাই গৈছে দেই। চিপছ বিচাৰি মুনমুন দোকান পাই গ'লে নামানে একদম টানি আজৰি লৈ আহিছে মানে মোক। দোকানী নাই, এইটো দোকানী ফালে ভিতৰত আছে। ঘৰত দোকানী আইতা। অঁ মোক চিনি পাইছে জানো? মোক চিনি পাইছে জানো? পাইছে? দেখাতো নাই আগতে। অঁ অঁ হয়। কেনেকৈ গম পালে ঘপক কেনেকৈ গম পালে বাৰু? অঁ ছোৱালীজনীৰ পৰা গম পালে। ছোৱালীজনী মোৰে ছোৱালী। দিয়ক এক চিপছ লাগে, কি লাগে দি দিয়ক। মই দাদাই হেৰি কৰিব। মই মানে কি মোৰ বিয়া নাই পতা যে, সেইটো কাৰণে। বিয়া নাই পতা যে, বিয়াখন হোৱা নাই যে, পলুৱাই অনাহে। পলুৱাই অনা এইবিলাক। অঁ বুঢ়া বিয়া আছেই। অঁ অঁ এইটো 10 টকা 3 পেটি পায় নি? 2 পেটিহে পায়। 2 পেটি নালাগে সেইবিলাক। অঁ পিছতকৈ নিলেও নালাগে এতিয়া নিবলৈ। পিছত মই পইচা দিম। ভালে নিব নালাগে। ঘৰত হালোৱা আছে, হালোৱা খাবি মই অনা। সেইটো লওক 10 টকা। অ'কে, এতিয়া আমাৰ কাম হৈ গৈছে। আমি গৈ থাকোঁ ব'ল পটাপট। ভালে চিপছ পেটি লাগে তাক। ভালে চিপছ পেটি লাগে। আমাৰ এই ছোৱালী এনেকুৱা আঁতৰ পালি দেই। মিঠা ঘৰত হালোৱা আছে। মই কেৰেলাৰ পৰা লৈ অনা হালোৱা আছে। হালোৱা নাখায় তাই, চিপছ লাগে। চিপছ ফালি দে দেই। আমাৰ মনে চিপছ ফালি দে। চিপছ খোৱাত লাগিল। চিপছ মোকো দি দে আকৌ। মই কৈছে মই নাখাওঁ দেই, মই ব্ৰতত আছোঁ নাই সেইবিলাক। এতিয়া আমি এখন নদী পাৰ হৈ যাম। নদী পাৰ হ'বলৈ ওচৰতে বাৰু, বেছি দূৰ নহয়। ব্ৰতত আছোঁ যদি আহিব পাৰি আৰু ওচৰতে দোকানখন, কিন্তু মুখৰ আগতে নদী এখন আছে। নদীখন পাৰ হৈ যাব লাগিব এতিয়া। বন্ধুসকল, আজি আপোনালোকে হব জানো চেনেলৰ মোক দেখা পালে। মোৰ নাম বিপিন তামুলী আৰু আমাৰ ইয়াৰ মুনমুন মোৰ ছোৱালী হয়, এজনী ছোৱালী। আৰু এই মাকক এতিয়া আপোনালোকে আজি নেদেখিব, কাৰণ আজি ভিডিঅ'ত এই মাক নাই। মাক গৈছে আপোনাৰ মানুহ কেইজনমান মাতিবলৈ গৈছে সকামলৈ বুলি। মাক আহিলে মানে মাককো দেখুৱাই দিলোহেঁতেন। আমি মাত্ৰ পৰিয়ালটি 3টি আছোঁ আৰু মোৰ দাদা আছে। দাদা বেলেগ হৈ আছে, দাদাকো দেখাম বেলেগ ভিডিঅ'ত। কিন্তু আজি ভিডিঅ'ত আমাৰ দুটাকে দেখুৱাইছোঁ আৰু প্ৰথম ভিডিঅ'।